গুড মৰ্ণিং এভৰিৱান। বহুত গৰম পৰিছে এইকেইদিন, চ' আজিকালি একো খাবলৈ মন নোযোৱা হৈছে। তথাপি চিম্পল যি পাৰিছোঁ খাই আছোঁ, বাৰীৰ শাক পাচলিকে ৰান্ধি মেলি। আৰু আজি ৰাতিপুৱা মই ছোৱালীক খুৱাবৰ কাৰণে অ'টছ বনালোঁ গাখীৰ দি পেলাই। কেতিয়াবা মই বেলেগ ধৰণেও বনাই দিওঁ পাচলি দি। আজি চিম্পল গাখীৰ দি বনাই দিছোঁ, লগতে কল অকণমান সানি দিছোঁ। তাৰপিছত ঘৰৰ বাৰীতে ভাতকেৰেলা আছিলে আৰু আলুটো বাৰু কিনাই হয়। এইখিনিতে আলু আৰু ভাতকেৰেলা এনেকৈ গোলকৈ কাটি লৈছোঁ, চকলা বুলি কোৱা হয়। তাকে কাটি তাতে নিমখ হালধি সানি মেলি লৈ তাকে কেৰাহীত অকণমানকৈ সৰিয়হৰ তেল দি পেলাই গোটেই ভাতকেৰেলা আৰু আলুখিনি চকলিকৈ যিখিনি কাটি লৈছিলোঁ সেইখিনি ফ্ৰাই কৰি ল'লোঁ। চিম্পল ৰেচিপি, একো নাই, তথাপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। হয়তো কোনোবাই যদি এনেকৈ নাখায় খাবও পাৰে। পাচলিবোৰ বেলেগ বেলেগ ধৰণে কাটিলে ইয়াৰ সোৱাদো বেলেগ বেলেগ ধৰণৰ হৈ পৰে। সেয়ে এনেকৈ যদি চকলকৈ কাটি চিম্পল তেলত ভাজি খোৱা হয়, ইয়াৰ টেষ্টটো বেলেগ হয়। আৰু মোৰ লগতে মোৰ ছোৱালীজনী বা মোৰ হাজবেণ্ড বা মোৰ ঘৰৰ মানুহে এনেকৈ খাই খুব ভাল পায়। সেয়ে আপোনাৰ লগতো মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা পালে জনাব। আৰু লগতে আৰু এটা ৰেচিপি দেখাম, একদম চিম্পল। সেই কেৰেলা ভাজি লোৱা তেলতে পাঁচফোৰণ আৰু হালধি দি অকণমান লৰাই ল'লোঁ আৰু 10-20 ছেকেণ্ডমান লৰাই তাতে কুকাৰত বইল কৰি থোৱা যিখিনি দাইল আছিলে গোটেই দাইলখিনি দি দিলোঁ। আৰু একদম চিম্পল ৰেচিপি এইটো, আৰু ৰেচিপি বুলিবলৈ একো নাই, সকলোৱে জানে, তথাপিও মই শ্বেয়াৰ কৰিছোঁ। আৰু যিহেতু গৰম, যিমান পাৰি চিম্পল খানা খাব লাগে। তাৰপিছত খাই মেলি লৈ আৰু এইবাৰ হৈছে বাচন ধোৱা পাল। মই বাৰু বাচন ধুই ভালেই পাওঁ মোটামুটি, তথাপিও গৰমৰ দিন যিহেতু পানী হাতত লাগি থাকিলে খুব ভাল লাগে। সেয়ে মই বাচন ধোৱা কাম কেতিয়াও নোৱাৰোঁ বা এলাহ লাগিছে নকৰোঁ বুলি নকওঁ।